আজি অনুশীলনী R1 3 নম্বৰ প্ৰশ্নটো এইটো চোৱা কি দিছে বৃত্তৰ কালি a = পাই r স্কয়াৰ আমি সকলো জানো যদি a বাঢ়ে তেন্তে r কি হ'ব r বাঢ়িব যদি r কমে তেন্তে a কমিব অৰ্থাৎ ইহঁতি প্ৰত্যক্ষভাৱে সমানুপাতিক ইয়াৰ পিছৰ কোৱেশ্চন দি আছে এখন গাড়ীৰ ভ্ৰমণৰ সময়ত t আৰু d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ এইখিনি তোমাৰ দি আছে t আৰু এফালে d দিয়া আছে এটা তালিকাখন যদি ভালদৰে চোৱা যায় তেতিয়াহলে ইয়াত দেখা যাব t লাইনত কি আছে 1 2 3 4 5 6 এনেদৰে আছে তাৰপিছত তিনটা ঘৰ খালি দিছে আৰু d দিয়া আছে 4 8 12 16 20 এইখিনি দেখা গৈছে প্ৰত্যক্ষভাৱে সমানুপাতিক গতিকে এইখিনি কি হ'ব t দেখা গৈছে প্ৰত্যেকতে 1 1 কৈ বাঢ়ি গৈছে গতিকে ইয়াত কি হ'ব 7 ইয়াত 8 হ'ব ইয়াত 9 হ'ব তাৰপিছত d মান দি আছে 4 8 12 এনেদৰে গৈ 20 6 হলে 24 হ'ব তাৰপিছত নেক্সট ইয়াত আহিব 4 8 গুণ 32 আহিব 32 আহিব এনেদৰে তালিকাখন পূৰণ কৰা হ'ব প্ৰথম দিছে খালি ঠাই পূৰোৱা t আৰু d ইয়াত হ'ব প্ৰত্যক্ষভাৱে বিচৰণ কৰে নেক্সট আহিছে t = 6 হলে d কিমান t = 6 হলে আমি ইয়াত কি পাইছো 24 পাইছো গতিকে ইয়াত হ'ব 24 d = 28 হলে t কিমান হ'ব 7 হ'ব d = 36 হলে t = ইয়াত কি পাই আছো 9 গতিকে এইখিনি আসলে আনসার নেক্সট কোৱেশ্চন নম্বৰ 4 দি আছে যদি p আৰু q সমানুপাতিক হয় মানে প্ৰত্যক্ষভাৱে সমানুপাতিক আৰু p = 6 হলে q = 30 এতিয়া p = 2 হলে q মান কিমান হ'ব যেটো প্ৰত্যক্ষভাৱে সমানুপাতিক হয়তো আমি এটা আমি এনেদৰে লিখিব পাৰিম যেহেতু ইয়াত p আৰু q আছে গতিকে p1 = q1 is equal p2 is to q2 অৰ্থাৎ মানবিলাক কি আছে p1 ফাৰ্ষ্টত আছে 6 তাৰপিছত আছে q মান আছে 30 নেক্সট q1 আছে 30 is equal p2 আছে 2 q মানটো ইয়াত নাই গতিকে এটো q2 হিচাপে থাকিবলৈ দিয়া যাওক তেতিয়ালে কি হ'ব যেটো সমানুপাতিক হৈছে গতিকে 6 আৰু q লগত যেটো পূৰণ হ'ব তেতিয়ালে 6q2 is equal কি হ'ব 30 আৰু 2 পূৰণফল 30 into 2 ইয়াক যদি আমি সমাধান কৰো তেতিয়ালে কি পোৱা যাব 6 30 হৰণ যাব 5 বাৰ 5 আৰু 2 থাকি গল তেতিয়ালে 5 দুগুণ কিমান হৈ গল 10 হৈ গল গতিকে অপচন কোনটো হ'ব C is correct নেক্সট কোৱেশ্চন নম্বৰ 5 তলৰ তালিকাখনৰ খালি ঠাইত y মান হ'ব y মান কি হ'ব এতিয়া ইয়াত ভালদৰে যদি চোৱা যায় x ৰ মানখিনি বাঢ়ি গৈছে ক্ৰমান্বয়ে আৰু y ৰ মানখিনি ক্ৰমান্বয়ে কমি গৈছে x ৰ মান বাঢ়োতে y মান কমি গলে এটো হ'ব পৰোক্ষভাৱে সমানুপাতিক অৰ্থাৎ x is inversely proportional to y এনেদৰে হ'ব তো তেতিয়া হলে ইয়াত কি হ'ব 1 আৰু 32 ৰ পূৰণফল যিমান হ'ব 2 আৰু 16 ৰ পূৰণফল একে সমান হ'ব 4 আৰু 8 ৰ পূৰণফল একে হ'ব 8 ৰ লগত কি পূৰণ কৰিলে আনসাৰ একে সমান হ'ব এতিয়া দেখাই গৈছে আনসাৰ কি হ'ব 4 হ'ব গতিকে অপচন C is correct